প্ৰিয় বন্ধুসকল, সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আপোনালোকলৈ। ভাল লাগিলে লাইক এটা কৰিব বুলি আশা কৰিলোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1. ভাৰতৰ ডাক টিকট ক'ত ছপা কৰা হয়? উত্তৰ নাছিকত। 2 নম্বৰ, ভাৰতৰ কোন মন্দিৰৰ অনামীৰ টকা পইচা ৰাজ্যৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হয়? উত্তৰ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰৰ। 3 নম্বৰ, ভাৰতৰ মহাকাশ গৱেষণাৰ বাটকটীয়া কোন আছিল? উত্তৰ ডক্টৰ বিক্ৰম চাৰাভাই। 4 নম্বৰ, চন্দ্ৰপৃষ্ঠত কোনে কেতিয়া প্ৰথম অৱতৰণ কৰিছিল? উত্তৰ আমেৰিকাৰ নীল আৰ্মষ্ট্ৰঙে 1969 চনৰ 21 জুলাইত। 5 নম্বৰ, কোন চৰাইয়ে মানুহৰ দৰে খোজ কাঢ়ে? উত্তৰ পেঙ্গুইনে। 6 নম্বৰ, নীল গাই কি? উত্তৰ ভেকুলীয়ে মুখেৰে পানী নেখায়। 8 নম্বৰ, কোন প্ৰাণীৰ গতিবেগ অতি বেছি? উত্তৰ মাখি ঘণ্টাত 500-600 মাইল উৰিব পাৰে। কোন দেশক পিৰামিডৰ চহৰ বোলা হয়? উত্তৰ কাইবুক। লাষ্ট 10 নম্বৰ প্ৰশ্ন, নিষিদ্ধ নগৰখনৰ নাম কি? উত্তৰ লাচা। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।